নমস্কাৰ বন্ধু বান্ধৱীসকল আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ পাছপোৰ্ট আৰু ভিসা বিষয়ে সেই ভিডিঅ'টিত আপোনালোকে ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ আজি আমি আলোচনা কৰিম পাছপোৰ্ট কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব যদি আপুনি পাছপোৰ্ট অনলাইন এপ্লাই কৰিব বিচাৰিছে তেনে এই ভিডিঅ'টো আপোনাৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে আপুনি কেনেকৈ পাছপোৰ্ট অনলাইন এপ্লাই কৰে এই সকলোখিনি জানিব পাৰিব তেনে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ যদি আপুনি আমাৰ চেনেল নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব তেতিয়া আমাৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' প্ৰথমে চাব পাৰিব প্ৰথমে আপুনি মোবাইল বা কম্পিউটাৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব তাত আপুনি ক্লিক কৰিব passportindia.gov.in তাত আপুনি ক্লিক কৰিব নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এখন উইন্ডো দেখিছে তাত আপোনাৰ পাছপোৰ্ট অফিচ সিলেক্ট কৰিব যেহেতু আমি অসমৰ গতিকে আমি গুৱাহাটী সিলেক্ট কৰিম পাছপোৰ্ট অফিচ সিলেক্ট কৰাৰ পিছত আপোনাৰ নাম আৰু আপোনাৰ ডেট অফ বাৰ্থ সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি মেইল আইডি সিলেক্ট কৰিব মেইল আইডিটো আপোনাৰ মেন্ডেটৰি গতিকে আপোনাৰ পাৰ্মানেন্ট যেটো মেইল আইডি আছে হেতুৱে আপুনি ইয়াত দিব তাৰ পিছত আপোনাৰ সুধিছে আপোনাৰ মেইল আইডিটোৱে আপুনি ইউজাৰ আইডি বা লগইন আইডি ৰাখিব বিচাৰে নি আপুনি যদি ৰাখিব বিচাৰে ইয়েস কৰিব নহলে নো কৰিব যেহেতু মই মেইল আইডিটোৱে মোৰ লগইন আইডি ৰাখিব বিচাৰিছো সেই গতিকে মই ইয়েস কৰিম তেতিয়া আপোনাৰ মেইল আইডি তলত আহি গ'ল আপুনি চেক কৰক মেইল আইডিটো আপোনাৰ এভেইলেবল আছে না ইয়াৰ পিছত আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব ক্ৰিয়েট কৰাৰ পাছত আপোনাৰ হিন কুৱেশ্যন আপুনি যিকোনো ল'ব পাৰে ইন ফিউচাৰ যদি পাছৱৰ্ডটো যদি আপোনাৰ মনত পাহৰি যায় তেতিয়া হিন কুৱেশ্যনৰ আনসাৰটো দি পিনি আপুনি পাছৱৰ্ডটো ৰিকভাৰি কৰিব পাৰে হয় মই হিন কুৱেশ্যন আৰু আনসাৰ টাইপ কৰিলোঁ ইয়াৰ পিছত কেপচাৰ কোড আহিছে মই কেপচাৰ কোড এণ্টাৰ কৰিলোঁ আমাৰ ৰেজিষ্ট্ৰেশ্যন কনফাৰ্মেশ্যন হৈ গৈছে আপুনি যেটো মেইল আইডি দিছিলে সেই মেইল আইডিটো চেক কৰিব হয় আপোনালোকে দেখিব পাইছে পাছপোৰ্টৰ ফালৰ পৰা আমাৰ এটা মেইল আইডি আহিছে তাত ক্লিক কৰি পিনি আমি লগইন কৰিব লাগিব হয় ইয়াত কৈছে এণ্টাৰ ইউৰ ইউজাৰ আইডি আমি যেহেতু আমি মেইল আইডিটোৱে আমাৰ লগইন আইডি ৰাখিছিলোঁ সেই গতিকে আমি ইয়াত এই মেইল আইডিটো টাইপ কৰি সাবমিট কৰিব লাগিব মেইল আইডি দি সাবমিট কৰাৰ পিছত ক্লিক হিয়াৰ টু লগইনত ক্লিক কৰিব ইয়াত আপোনাৰ লগইন আইডি হিচাপে আপোনাৰ মেইল আইডি দি কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পাছত আপোনাৰ পাছৱৰ্ড দিব পাছৱৰ্ড দিয়াৰ পাছত কেপচাৰ কোড এণ্টাৰ কৰিব এণ্টাৰ কৰি লগইন কৰিব ইয়াৰ পিছত আপোনালোকে এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্টত ক্লিক কৰিব পাছপোৰ্ট আপুনি দুটা প্ৰকাৰে এপ্লাই কৰিব পাৰে অফলাইনো এপ্লাই কৰিব পাৰে অনলাইনো এপ্লাই কৰিব পাৰে আমি ইয়াত শিকাম অনলাইন কেনেকৈ আপুনি পাছপোৰ্ট এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকৰ সন্মুখত দেখিছে এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট ৰি ইছ্যু অফ পাছপোৰ্ট ফ্ৰেছ হৈছে আপুনি যদি আগতে পাছপোৰ্ট এপ্লাই কৰা নাই তেনে আপুনি ফ্ৰেছ পাছপোৰ্ট ক্লিক কৰিব লাগিব যদি আপোনাৰ পাছপোৰ্টত কিবা শুধৰণি কৰিব বিচাৰিছে তেনে ৰি ইছ্যু পাছপোৰ্টত ক্লিক কৰিব তাৰ পিছত দেখিছে টাইপ অফ এপ্লিকেশ্যন যদি আপুনি নৰ্মেল পাছপোৰ্ট এপ্লাই কৰিব বিচাৰে তেনে নৰ্মেলত ক্লিক কৰিব যদি আপোনাৰ পাছপোৰ্টখন 48 ঘণ্টাৰ ভিতৰত পাব বিচাৰে তেনে আপুনি তৎকালত ক্লিক কৰিব তাৰ পিছত দেখিছে টাইপ অফ পাছপোৰ্ট বুকলেট ইয়াত আপুনি দেখিছে 36 পেজ আৰু 60 পেজ 36 পেজ আছে 36 পেজৰ পাছপোৰ্ট হয় আৰু যদি 60 পেজ 60 পেজ দেখি হৈছে আপোনাৰ 60 পেজৰ পাছপোৰ্ট বেলেগ আপোনাৰ ডিফাৰেন্স নাই ইয়াৰ ভিতৰত এতিয়া আমি এই সকলোখিনি টিক কৰি নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পাছত আপুনি দেখিব আপোনাৰ সন্মুখত এখন পেজ আহিছে ইয়াত আপোনাৰ নাম এড্ৰেছ জেন্ডাৰ এই সকলোখিনি বিচাৰিছে ইয়াত যেনেধৰণে বিচাৰে আপুনি হেনেদৰে আপুনি ফিল কৰি দিব মই এইখিনি যদি ফিল কৰি আপোনাক দেখাব যাম বহুত দীঘল হৈ যাব ভিডিঅ'টো মই ভিডিঅ'টো দীঘল কৰি আপোনালোকক মই বৰ নকৰোঁ সেই গতিকে এইখিনি মই ফিল কৰি নেক্সট ষ্টেপলৈ যাম নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ফেমিলি ডিটেইল বিচাৰিব আপোনাৰ পৰিয়ালৰ আপোনাৰ মা দেউতা আপোনাৰ গাৰ্জেন আৰু আপোনাৰ যদি আপুনি বিবাহিত তেনে আপোনাৰ পৰিবাৰৰ নাম বিচাৰিব বা আপোনাৰ হাজবেণ্ডৰ নাম বিচাৰিব এই সকলোখিনি ফিল কৰি আপুনি পুনৰ নেক্সটত ক্লিক কৰিব সকলোখিনি ফিল কৰি আপুনি পুনৰ নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত পুনৰ এখন পেজ ওপেন হৈছে তাত আপোনাৰ এড্ৰেছ বিচাৰিছে ইয়াতো আপুনি ঠিক সেইদৰে আপোনাৰ এড্ৰেছ ফিল কৰিব ফিল কৰাৰ পিছত পুনৰ আপুনি নেক্সটত ক্লিক কৰিব যেহেতু এইখিনি আপোনাৰ নৰ্মেল আপোনাৰ সকলোখিনি জানে হেতু কাৰণে মই আপোনালোকক দেখুৱা নাই যদি ইয়াত আপোনালোকক দেখাবলগীয়া বা আপোনালোকক জনাবলগীয়া কিবা থাকে মই আপোনালোকক দেখাই দিম
ইয়াৰ পিছত আপোনালোকক ইমাৰ্জেঞ্চি কণ্টেক্ট ডিটেইল বিচাৰিব। তাত আপোনাৰ পৰিয়ালৰ যিকোনো এজন সদস্যৰ নাম, ঠিকনা আৰু ফোন নম্বৰ দি এই পেজখন ফিল কৰিব। আকৌ পুনৰ নেক্সটত ক্লিক কৰিব। ইয়াৰ পিছৰ পেজখনত আপোনাৰ ক্ৰিমিনেল এক্টিভিটি কিবা আছিল নি তাৰ বিষয়ে সুধিব। সেয়ে আপুনি ইয়াত দিয়া সকলোখিনি নোট ক্লিক কৰি পুনৰ নেক্সটত ক্লিক কৰিব। এই সকলোখিনি কৰাৰ পিছত আমাৰ অনলাইন এপ্লিকেশ্যন 90% কমপ্লিট হ'ল। ইয়াৰ পিছত আপুনি পে'ত ক্লিক কৰি আপোনাৰ যিটো চৰকাৰী এমাউণ্ট হয় পাছপৰ্টৰ সেইটো পে' কৰিব লাগিব। আৰু আপুনি যিদিনাখন পাছপৰ্ট অফিচত আপুনি এপইণ্টমেণ্ট ল'ব সেইদিনাখন আপুনি পাছপৰ্ট অফিচত যাব লাগিব। তাত গৈ আপোনাৰ ফটো আৰু আপোনাৰ ছিগনেচাৰ ল'ব। ছিগনেচাৰ লোৱাৰ পাছত আপোনাৰ এটা ভেৰিফিকেশ্যন হ'ব। পুলিচে আহি পিনি ভেৰিফিকেশ্যন কৰিব। সেই সকলোখিনি হোৱাৰ পাছত আপোনাৰ ডাকঘৰ যোগে পাছপৰ্ট আপুনি নিজৰ ঘৰৰ ঠিকনাত পাব। যিহেতু মোক এতিয়া পাছপৰ্ট প্ৰয়োজন নাই, সেয়ে মই ইয়াত যিটো পে'মেণ্ট কৰিব কৈছে তাত নকৰোঁ। যদি আপোনালোকে ইয়াৰ পিছৰখিনি জানোতে যে কিবা যে অসুবিধা হয়, তেনে মোৰ নাম্বাৰ হৈছে 6001348213। এই নাম্বাৰত কল কৰিব। কল কৰি মোক সুধিব, মই আপোনালোকক সকলোখিনি সহায় কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি পাছপৰ্ট এপ্লাই কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে আপুনি স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰিব পাৰে, নতুবা হোৱাটছআপো কৰিব পাৰে। তেতিয়া আমি আপোনাক সম্পূৰ্ণ ধৰণৰ সহায় কৰিম ফ্ৰী অফ কষ্ট। তেনে আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।